এই চৰাইজনী দেখিছেনে? যেতিয়া তাই কণী পাৰিব হয়, তেতিয়া তাই সৰ্বপ্ৰথমে এটুকুৰা সুৰক্ষিত ঠাই বিচাৰে, য'ত বতাহ, বৰষুণ, ৰ'দ আৰু শত্ৰুৰ পৰা বাচি থাকে। তাৰ পাছত তাই ঘৰ সাজে, পাছত কণী পাৰে। তাৰ পাছত সেই কণী ফুটি মৰম লগা সৰু সুন্দৰ সন্তান এটি জন্ম হয়। তেতিয়া সন্তানটিক খাবলৈ দিয়ে আৰু সন্তানটিক সুৰক্ষা দিয়ে। কিন্তু যেতিয়া সন্তানটিৰ পাখি ওলায়, তেতিয়া সন্তানটিক খাবলৈ নিদিয়ে আৰু তাক ঘৰ বনাবও নিশিকায়, মাত্ৰ উৰিবলৈ শিকায়। তেতিয়া সেই মৰম লগা সৰু সন্তানটিয়ে উৰিবলৈ শিকি নিজে আহাৰ খাবলৈ শিকি যায় আৰু ঘৰ নিজে সাজিবলৈ শিকে। কিন্তু আমি মনুষ্যই কি কৰোঁ? সন্তান ডাঙৰ হোৱাৰ পাছতো তেওঁৰ বিষয়ে চিন্তা কৰোঁ, চেষ্টা কৰোঁ সন্তানৰ বাবে এটা নতুন ঘৰ বনাবলৈ, আৰু সন্তানক শক্তিশালী বনোৱাৰ চেষ্টাত সন্তানক পংগু কৰি পেলাওঁ। জীৱনত সেইটো কৰক যি চৰাইজনীয়ে কৰিছিল। সন্তানক উৰিবলৈ শিকাওক, সংস্কাৰ শিকাওক আৰু এটা সময়ত তেওঁক আকাশ চুবলৈ মুকলি কৰি দিয়ক। নিজেই বিচাৰ কৰক।